Welcome to back channel. Hi friends, good morning. কি খবৰ সকলোৱে আশা কৰিছো সকলোৱে ভালে আছে। আমাৰ বৰ্তমান ভালে চলি আছে দিনবিলাক। পোনপ্ৰথমে সৰস্বতী পূজাৰ লগতে গণতন্ত্ৰ দিৱসৰ বহুত শুভেচ্ছা জ্ঞাপন কৰি আজি এই মোৰ চেনেল তিনিকা টিংখঙৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। ক'ত আছোঁ গম পাইছে চাগে, সেই দিনৰ ভেলাঘৰটোতে আছোঁ। মানে আজি 26 জানুৱাৰী হিচাপে ভেলাঘৰটো আমি ভঙা কথা ভাবিছিলোঁ। তো আগৰ ভিডিঅ'ত কৈছিলে ভাঙিম বুলি। তো আজি ভাঙিম আমি, লগতে অলপ পিকনিকো কৰিম মানে। তো সকলোখিনি দেখাই যাম আপোনালোকক। ল'ৰাবিলাক এতিয়ালৈকে অহা নাই, এতিয়ালৈকে অকল বিকি ভাইটি আহিছে চাবলৈ পাই। আমাৰ বিকি ভাইটি এইফালে বিকি ভাইটি আহিছে। এই ৰাতিপুৱা এতিয়ালৈকে মানে এই বেবিলাক যে 10খনমান বে ঘৰলৈ নিলেই। ইয়াৰ পৰা এখনত 5 টকাকৈ বে, এখন বেত 5 টকাকৈ লোৱা হ'ব মানে। ইয়াৰ পৰা চব হিচাপ কৰি যাম। তো সকলোখিনি দেখাই যাম নে কি কয়। আমাৰ ঘৰটো সম্পূৰ্ণখিনি ভাঙি শেষেই হৈ গৈছে। এদাই চেছ। বনাওঁতে লাগিল 18 দিন, এতিয়া ভাঙিবলৈ মানে ইমান দিনৰ কষ্ট আধা ঘণ্টা হোৱা নাই, ভাঙি শেষেই হৈ গৈছে। এইফালে আমাৰ খানা বনাবৰ কাৰণে যোগাৰ চলি আছে। তো এইফালে আমাৰ আজি খানাৰ কাৰণে হাঁহ আৰু ব্ৰইলাৰ চফা কৰি থকা হৈছে। এইফালে হাঁহ সঞ্জিতে চফা কৰিছে, এইফালে ভদ্ৰবাই ব্ৰইলাৰ চফা কৰিছে। ভদ্ৰবাই কি কেনেকুৱা আছে আজি? ব্ৰইলাৰ 3টা আছে আৰু আৰু এইফালে ঘৰটো মানে গোটেইটো ভাঙি চেছ কৰি দিলোঁ। অকল মানে চিৰিটো ৰাখি দিয়া হৈছে। চিৰিটো থাকক দুদিনমান এনেকৈ মিষ্টাৰ ইণ্ডিয়া ঘৰটো ঘৰে মানে চিৰিটোত যাব, ঘৰটোত নাই। ইয়ৌ বোমাজনী কেলে কান্দিছ? চাং বগা কাট। আৰু অলপ কাট। ইমোচনেল হৈ গৈছে। এইফালে খানা এইখিনি কি মাংস? এইখিনি ভদকা কি 5টা হাঁহ ইমানকণ মাংস ওলাইছে আকৌ। খাই থকা হৈছে ন? এইফালে ভাত বহি থকা হৈছে। এইখিনি কি মাংস? কি হাঁহ ডাবল বনিলে নেকি? তাৰপিছত এইখিনি কি মাংস? দাঙি দিয়ে আকৌ। এইখিনি ব্ৰইলাৰ মাংস, জলকীয়া ভাজি। এই গামলাটো নোলাইছে দেখোন। এই জলকীয়া ভাজি ন? এইফালে কি আছে? এইফালে একে জলকীয়া খা। দাদা পিছত বহিলি যে বুবা মাংস পাইছ নাই? নিছ আহিলে। এইফালে আমাৰ 26 জনীৰ লগতে একদম ভেলাঘৰ ভঙাও খানা চলি আছে, হয় নাই পপ? তাৰপাছত দেখা দে খানাটো আমিও খাই লওঁ নে কি কা ভাইটি? কেনেকুৱা লাগিছে? কি আছে? ব্ৰইলাৰ নাই দিয়া। ব্ৰইলাৰ দিয়া নাই ইয়াক বোলে ব্ৰইলাৰ দিয়া নাই। ব্ৰইলাৰ সেই মাঘৰ বিহুত চুকুৱাই আনি থৈ দিয়া দেই ব্ৰইলাৰটো। তো ভাতটো খাই লওঁ, তাৰপিছত দোকানত কথা কম কি নে কি। এইফালে আমি খানাটো এতিয়া টেষ্টটো কৰিম। ব্ৰইলাৰ মাংসলৈ টেষ্টটো কৰি চাওঁ। ঠিকে আছে। ব্ৰইলাৰ মাংস আৰু লাই পাতা, আলু ভাজা। এইফালে ব্ৰইলাৰ মাংস, আলু ভাজা, কোমোৰা, হাঁহ, এইফালে জলকীয়া ভাজি, হাঁহৰ পেটটো আৰু ব্ৰইলাৰ পেটটো। তো খাই লওঁ, তাৰপিছত লগ পাই আছোঁ নেকি। এইফালে আমাৰ যদুকাইবোৰে খানা খাইছে। এইফালে খিচিৰি, এইফালে মাংস, মানে চব লগতে লৈ লৈছে। কিবা এটা কৈ দে বৌ। আৰু কিবা এটা কোৱা আকৌ। আৰু আমাৰ বিশেষ জ্যেষ্ঠ মানে ব্যক্তি মানে টঙাল বিভাগত আছিলে অজিত দাদা। এখেতে কিবা এটা বিশেষ এখেতে মানে আপোনালোকৰ মাজত দুআষাৰ ক'ব। কি ক'ব? গোটেই এই বছৰটো নৱবৰ্ষৰ শুভেচ্ছা মই জনালো। আৰু ধন্যবাদ। তাৰ বাবে মই এই মাঘৰ বিহু মেজিৰ কাৰণেও অতি ওতপ্ৰোতভাৱে জড়িত আছিলোঁ।
আৰু আজি আমাৰ ভেলাঘৰ ভাঙি শেষ কৰিছোঁ। তাৰ বাবে বহুত দুখ লাগিছে, আমাৰ চকু পানী ওলোৱা নিচিনা লাগিছে। আজিয়ে মেজিটো শেষ হ'ল আমাৰ বুলি ভাবিছোঁ। গোটেই বছৰটোৰ কাৰণে সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা থাকিল মোৰ বাবে। এইফালে আমাৰ ৰভা চভা ভাঙি শেষ, খানা চানাও খাই শেষ, মানুহবিলাক চব ঘৰা ঘৰি গৈছে। ইমানে আৰু যদি কিবা আকৌ ৰাতিলৈ হয় দেখাম, যদি নহয় ইমানতে সামৰি দিম নে কি কয়। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি দিব। এইফালে যদি চাই কিবা এটা লাষ্টত কৈ দিব, মানে মাঘ বিহুত যথেষ্টখিনি কষ্ট কৰা হৈছে, কিবা এটা কৈ দিব। কিনো ক'ম অশেষ কষ্ট আজি শেষ হ'ল, ইমানেই তাৰপিছত আমাৰ বিশেষ ব্যক্তি যোনজন ডেক'ৰেশ্যনত আছিলে চৈলান গগৈ। কিনো ক'ম বহুত দুখ লাগিছে, ইমান দিনৰ কষ্ট মোৰ আজি সেইটো সম্পূৰ্ণ ভাঙি পেলোৱা হৈছে। কষ্ট মানে কি হয়, বহুত দুখ পাইছোঁ আজি। তো এতিয়া আমাৰ মাজত আছে আমাৰ কৈলান সোণোৱাল, যিজনে একেদিনাই 18খন বেৰ বনাইছিলে। ইমান দিন বনালোঁ, এতিয়া আজি ভঙা হৈছে। 18 দিনত ইমান ধুনীয়াকৈ বনালোঁ, মানে এতিয়া আজি ভাঙোতে কিমান সময় লাগিছে? 10 মিনিট। 10 মিনিটতে চব ভাঙি গৈছে, মানে চেচ হৈ গৈছে। ইমানেই ক'লোঁ আৰু কিনো ক'ম, ইমানে এইফালে আমাৰ ভদৰ পায় 25 কেজি মাংস কুটা হৈছে। 25 কেজি মাংস কাটিছে। তো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব। লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব। নতুন ভিডিঅ' লগ পাইছোঁ। বাই বাই।